ফ্ৰেণ্ডসকল আজি আকৌ এটা ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি যাম খতৰা ক্ষেত্ৰলৈ। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। বিকু আছে আৰু আগত বহুত চলি আছে, তেন্তে হ'লে চাই থাকিবই। এতিয়া আমি আহিছোঁ খতৰা ক্ষেত্ৰলৈকে। পাছত আছে গৌতম আৰু আগত হৃদয় যোনটো ভগ সিহঁত চব আছে, সিহঁতক দেখুৱাই আছোঁ। চাই থাকিব ভিডিঅ'টো, বহুত এনজয় পাব আজি এই ভিডিঅ'টো। চাই থাকিব প্লিজ কৈছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই গৌতমক দেখুৱাই আছোঁ, চাই থাকক। সকল মোৰ মাজত আহি পিছে এয়া গৌতম। আজি গৌতম কেনে লাগিব যাইতো ভালে লাগিব। তেন্তে ভিডিঅ'টো কি কৰিবা চাই থাকিবা চাই থাকক। ভিডিঅ'টো আপোনালোকে চাই থাকিবহে। বিকু আছে পাছত, বহুত ভাল পাব আজি ভিডিঅ'টো, চাই থাকক। এতিয়া আমি যাই আছোঁ, হৃদয় আছে, চিন্তু, ভগ, বিকু, বুৰমপ্ৰিয়া আছে, সি শিখৰ আনিব গৈছে। আমি যাই আছোঁ, চাই থাকক। দলং এতিয়া আমি যাই আছোঁ খতৰা মন্দিৰলৈ। চাওক না কি ধুনীয়া ঠাই। এয়া গৌতম আছে। গৌতম তুমি কিয় পাছ পৰিলা? তুমি শিখৰ কিনিবা গৈছিল নেকি? শিখৰ আনিব গ'লো। এয়া গৌতম, আমি ভিডিঅ'টো শেষলৈকে চাই থাকিব খালি। চাওক কি ধুনীয়া ঠাই। মোৰ লগত তাক দেখাই আছোঁ। চিন্তু, চিন্তু তোমাৰ আহি কেনেকুৱা লাগিছে? এইটো বিকু, ভগৱান হৃদয় কেনেকুৱা লাগিছে আহি? মই ক'ব নোৱাৰি, ভাল লাগিছে, বহুত ভাল লাগিছে। তাৰমানে গম পোৱা গৈছে। চাই থাকক, চাই থাকিব, বহুত ইণ্টাৰেষ্টিং ভিডিঅ'টো, বহুত ফানি হ'ব ভিডিঅ'টো। চাই থাকক। গৰম দি আছে কাৰণে বৰফ খাম আমি। এয়া তই খুৱাবি নেকি? হা তই খুৱাবি নে? খুৱাব এইটো বৰফ খাই লওঁ। বৰফ চব খাই আহি গ'লোঁ বাৰু। যাই আছোঁ এতিয়া মন্দিৰলৈ। মন্দিৰটো পামে, চাই থাকক মন্দিৰটো। আজি আমাৰ গৌতমৰ জন্মদিন, সেইকাৰণেহে বৰফ খুৱাইছে উপায় থাকে। আৰু আমাক কি কি খুৱাবি? আৰু হোটেলত খুৱাম, খুৱাই আছোঁ। নিজে নিজে পইচা দি খালি মানে এইদিনা কি ই খোৱা বুলি ভাবি আকৌ আপোনালোকে। ই নোখোৱা, ই বহুত চিপিয়া মানুহ। চাই থাকক মন্দিৰ পালোঁ। এয়াই হৈছে খতৰা মন্দিৰ পালোঁ। আমাৰ গাড়ীখন পাৰ্কিং কৰি ল'লোঁ, এইখন গাড়ী। চাই থাকিব, এই দেখিছে না, ভালদৰে দেখুৱাইছোঁ। চাই থাকক, যাই আছোঁ। একবাৰ চাই লওকচোন, ইয়াৰ পৰা চাই থাকিব। আমি ইয়াত ভৰি হাত ধুই বৰ্তমান প্ৰৱেশ কৰিছোঁ মন্দিৰটোত। যাই আছোঁহে, আপোনালোকে ভিডিঅ'টো মাত্ৰ এৰি নাযাব, চাই থাকক। ধূপৰ পেকেটটো কিনি লৈ ফলা দিব গ'ল। বৰ ধুনীয়াকৈ আমি ধূপ পেকেট ইয়াত জ্বলাই দি আকৌ আমি ভিতৰলৈকে গ'লোঁ। তাত কি কি দেখুৱালোঁ চাওক। এইখিনিতে হৈছে খতৰা ক্ষেত্ৰৰ ভিতৰ ভাগ। খতৰা ক্ষেত্ৰৰ ভিতৰত আৰু ইফালে এটা আছে পুখুৰী, তাত কাছো ওলায়। চাওকচোন বাৰু আপোনালোকে, ইমান ডাঙৰ এটা কাছো আছে ইয়াত। চাওক হে কাছোটো, চাওক। ইয়াত কাছো চাব আহিলোঁ আমি। চাকি তাকি দিলোঁ বাৰু, চাকি মানে ধূপ দিলোঁ। এয়া চাকচোন, ইটো পুখুৰীতে বহুত কাছো আছে, আমি চালোঁ নাই? চালোঁ। এয়া হৃদয় আহি আছে, এইটো হৃদয় আৰু এইটো জিন্তু আহি আছে। এইটো আমাৰ হৃদয় বৰুৱা। কেনেকুৱা লাগিল আহি? মজা মজা। চাই থাকিব ভিডিঅ'টো। আইনা আছে দেই, আইনাও পৰি আছে। চাকচোন কি ধুনীয়া ইয়াত মন্দিৰ। এয়া দৃশ্য মানে আমি আছোঁ খতৰা মন্দিৰৰ ভিতৰত। ফ্ৰেণ্ডসকল, এয়া আমি বৰ্তমান ভিতৰত আছোঁ বাৰু খতৰা মন্দিৰৰ। সেইটো প্ৰথম গেটটো, তাৰপিছত আৰু ইফালে এটা আছে, সেইটো ফাৰ্ষ্ট ছেকেণ্ড। তাৰপিছত এনেকুৱা ভিতৰত আমি বৰ্তমান সেৱা চেৱা লৈ লওঁ। এয়া ফুটা আছে, গৌতম আছে, বিকু আছে আৰু মই দেখুৱাই আছোঁ চাব। এয়া আমাৰ ভগৱান হাত আছে, ইয়াত গ'ল বাৰু ভিতৰত। এয়া চাওঁগৈ, চাই থাককচোন ভিডিঅ'টো শেষলৈকে, কেনে পাই ক'ব কমেণ্টত। এয়া আমি এতিয়া ইয়াত খতৰা মন্দিৰৰ ভিতৰত আছোঁ। গৌতম কেনেকুৱা লাগিছে নকয় কিয়? বহুত ধুলি হৈছে, কেনেকুৱা লাগিছে? একদম মজা লাগি আছে। চিন্তু তোমাৰ? মজা। বিকু চাই থাকিব আৰু বহুত নাই, আৰু অলপ দেখুৱাই আছোঁ বাৰু আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। ধৰকচোন বাৰু আৰু আগত কি আছে দেখক। পুখুৰীটো দেখুৱাইছোঁ চাগে। এতিয়া আমি এটা বুট খাবালৈকে পাত পাৰি আছোঁ। লগতে পাত পাইছা? 10খান পাইছোঁ। এই 10খান এতিয়া 1খানো দিয়া নাই। বিকু পাত পাইছা? নাই, আমি লৈ আছোঁ, বুট খাই আছোঁ। দেখুৱাই আছোঁ।
ইয়াৰ এইবিলাক চিয়াৰা ভাল লাগছে দেখুৱাই আছোঁ এনেই কৈছে দেই কৈ দিওঁ চাকছোঁ বাৰু আপোনালোকে একবাৰ ভালদৰে চাওক মন্দিৰটো বহুতেই মানুহ হৈছে মানে বেছি আৰু গৰমত থাকিব পৰা নাই পুৰা ফেন চলাই লৈছে এয়া দেখিছা নাই কি কৰি আছে পঢ়াত পাইছা পঢ়াটো খাই লওঁ এতিয়া বৰ্তমান মন্দিৰৰ পৰা ওলাই আহিলোঁ মন্দিৰৰ পৰা আহি আনি ইয়াত ফটো উঠিব পাৰি বাৰু ইফালেও এটা মন্দিৰ এটা আছে সৰুকৈ এইটো ৰাস্তাৰে আমি যাই আছোঁ চাই থাকিব ভিডিঅ'টো ইয়াক গৌতম কিবা এটা কৈ দিয়া কেনেকুৱা লাগিল একদম মজা লাগিছে আপোনালোকে আহিব খতৰা এই ডিপিলাত আছে বাৰু এই মন্দিৰটো খতৰা মন্দিৰ বুলি ক'লে চিনিয়ে পাব আপোনালোকে সকলোৱে এতিয়া জিন্তু মোৰ লগ জিন্তুমণি বৰুৱা ফটো উঠিলে আপোনালোকে দেখুৱাই আছোঁ আৰু ফটো কপি ইয়াত চাব ইয়াত পাব ফটো কপি চাই লওকচোন কেনে হৈছে ইয়াত না ফেঞ্চকল ইয়াত সহায় যদি দেখিছোঁ দেখুৱাই আছোঁ চাই থাকক সহাযোৰ চাওক সহাযোৰ এই একযোৰ আছে আৰু এটা আছে চাই লওক এইটো এটা সহা আৰু এটা আছে এইফালে এটা সহা আছে বাৰু ইয়াত ভাল লাগিছে না এতিয়া আমি আছোঁ খতৰা মন্দিৰৰ পাছফালে এয়া খতৰা মন্দিৰ আছে ইয়াত এখন শিল এখন আছে ধুনীয়া তাৰপিছত আৰু আজি গৌতমৰ জন্মদিন সেইকাৰণে আমি আহিলোঁ আৰু গৌতমৰ এতিয়া বৰফো খোলাই আৰু ইয়াৰ বাৰ্থডেত আমি কেক কাটিছিলোঁ ইয়াৰ বাৰ্থডে আৰু ইয়াৰ চাইকেলখনৰ বাৰ্থডেৰ কাৰণে আমি কেক এটা কাটিলোঁ সেইটো ভিডিঅ' শেষলৈকে চাব কিন্তু আৰু এতিয়া কি আৰু দেখুৱাম ন বাকীখিনি দেখুওৱা হৈ গ'ল আৰু আমি অলপমান দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব ইফালেও এখন ফিল্ড এখন আছে ইফালে আৰু ইফালে এইটো মস্ত ডাঙৰ হেৰি আছে চাই লওক কি ধুনীয়া পৰিৱেশ দেখুৱাই আছোঁ আৰু বেছি নাই আৰু 2 মিনিটমান আছে ভিডিঅ'টো চাব খালি শেষলৈকে আৰু যোনজনে নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিবই দেখিছা নাই গাইজ দেখাবই নাপাব দিছে ইয়াতে মানুহ হিচাপ নাই হিচাপটো এনেকুৱা তাৰমানে কেতিয়াবা কম আহে কেতিয়াবা বেছি আহে কেতিয়াবা এনে ছিজন টাইমত 1000 2000 3000 5000 কথা নাই কিন্তু এতিয়া অলপ ছিজনটো কমি আছেতো দোকান দিবা কেই বছৰ মোৰ দোকান দিব প্ৰায় 30ৰ পৰা 35ৰ ভিতৰত হ'ল আৰু সঠিক মনত নাই দোকান এটা প্ৰথম দোকানখন ককাৰে প্ৰথমতে মই সৰাই দোকান কৰিছিলোঁ আমি এতিয়া মন্দিৰত ঘূৰি থাকোঁতে ককা লগ পালোঁ ককাক কিবা এটা সোধোঁ ককা কিবা এটা কওঁ হয় ভাইটি এই এনেকৈ আহোঁ আৰু এটা বহুত মানুহ দেখা পাওঁ যে এতিয়া এই ভাইটিহঁতকো লগ পালোঁ ভাইটি এনেকৈ কথা বতৰা কৰি ভাল লাগছে আৰু ককা এটা কেইবছৰমান হ'লে ভাল মোৰ 3 বছৰমান হ'ল ককাই এইখন চাইকেল সতি নাই ইয়াত আহে হয়নে ককা ৰাইজৰ সহায় সহযোগ কৰি আহোঁ আৰু এতিয়া ভাইটিহঁতকো অলপমান ঠেলি দিবা দিম চাইকেলখন দিম আমি নিশ্চয় দিম দিব ভাল লাগছে এই ভাইটিহঁতক উজ্জ্বল কামনা কৰিলোঁ ভগৱানে ভালে ৰাখক পঢ়া শুনাত যিটো চৰকাৰেতো বা বেমাৰে যিটো পৰিস্থিতি কৰিছে এতিয়া এই নিজে যিটো এটা চৰকাৰে বান্ধি দিছে সেইমতে পঢ়া শুনা আগবাঢ়ক এতিয়া মোৰ আশা আৰু ভাল হওক দেখুৱাই আছোঁ আপোনালোকক আৰু আমি যেনেকৈ আহিলোঁ তেনেকৈ যাওঁতে আমি ইয়াত ভিডিঅ'টো এণ্ডিং নকৰোঁ আৰু এটা শ্বট চাই লওক তাৰপিছত আমি ভিডিঅ'টো এণ্ডিং কৰিম আপোনালোকেও কেতিয়াবা যদি এনেকুৱা মানুহ ৰাস্তাত পায় প্লিজ কৈছোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিব আৰু হাতত কিবা থাকিলে পাৰিলে দি থৈ যাব নহ'লে খোৱা বস্তু থাকিলে খোৱা বস্তুও দিব লাগে ককাক বাই বাই দিলোঁ আমি এতিয়া আমি যাই আছোঁ ঘৰলৈকে আমি গোটাইতে আছোঁ যাই আছোঁ এই খতৰা মন্দিৰত আমি সেৱা চৰকাৰী ভিডিঅ'টো বনালোঁ আমি দলঙৰ মাথাত আমি ভিডিঅ'টো এণ্ডিং কৰিম আপোনালোকে আহিলে এইটো ৰাস্তাৰে আহিব পাৰিব আমি ৰাস্তাটো দেখুৱাই দিম আৰু এইটো গৌতমৰ জন্মদিনটো সেইকাৰণে অলপ ফুৰি আছোঁ আজি ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিব যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ লগত আছে বৰমপুৰীয়া বিকু তাৰপিছত ভগৱান জিন্তু হৃদয় আমি একবাৰ চিনাবা আৰু আজি জন্মদিন তাৰপিছত আৰু কি ক'ম আৰু এদিন এনেকৈ নতুন ভিডিঅ' এটা কৰিবলৈ যাম পস্কিয়া মন্দিৰত সেইটো চাব পাব আৰু আজিলৈকে আহিলোঁ বাই বাই জয় অসম জয় অসম জয় অসম